সেউজীয়া ধৰণী সেই আকাশখন আগবাঢ়ি গৈ আছে নীৰৱে অকলে। হয়তো কেতিয়াবা মেঘৰ লগত, আকৌ কেতিয়াবা বৰষুণৰ লগত। খন্তেকো জিৰণি নোলোৱাকৈ বিজুলী পোহৰে নিজকে শক্তিশালী কৰি যুঁজিছে অকলে গৰ্জানিৰ সৈতে। তথাপিও নাজানো কিয় অলপো জিৰণি নলয় আগবাঢ়ি গৈ থাকে নীৰৱে অকলে। হয়তো নিজৰ নাই একো অস্তিত্বতা। কেতিয়াবা জিলিকি উঠে তৰাৰ পোহৰত, কেতিয়াবা জোনৰ, আকৌ কেতিয়াবা সূৰ্যৰ পোহৰত। তথাপিও অলপো থমকি নৰয়, গৈ আছে নিজৰ লক্ষ্যৰ দিশত। সেই সীমাহীন আকাশ, মনে মোৰ প্ৰশ্ন কৰে তোমাক, ক'ত আছে তোমাৰ লক্ষ্য? কিয় তুমি ভাগৰি পৰা নাই অলপো? বুজাই দিয়া তুমি মোক, এয়াই নেকি জীৱনৰ প্ৰকৃত পৰিচয়, জীৱনৰ প্ৰকৃত ৰূপ?